এইটো উদ্দেশ্য হল 2026 চনৰ বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ জিলা কমিটি আইডিএফ দলৰ জিলা কমিটিৰ নিৰ্দেশ মৰ্মে আমাক ব্লক কমিটিক নিৰ্দেশ দিয়া হৈছিল আজি প্ৰায় 10 দিন মান আগতে। সেই নিৰ্দেশ মতে আমি আমাৰ আঞ্চলিক বিলাক 11টা আঞ্চলিক আৰু 11টা আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি দায়িত্ব অৰ্পণ কৰিছিলো যে আমাৰ প্ৰতিটো আঞ্চলিকৰ মহিলা মৰ্চা আৰু যুৱ মৰ্চা লগতে আমাৰ বুথ কমিটি গঠন কৰি দিব লাগে সভা সমিতি কৰি। আৰু আমাৰ জলেশ্বৰ আঞ্চলিকৰ সভাপতি আৰু সম্পাদক মই মোৰ তৰফত ধন্যবাদ দিছো। তেখেতে যথেষ্ট পৰিশ্ৰম কৰি আমাৰ দল সংগঠন মজবুত কৰি জলেশ্বৰ আঞ্চলিকৰ মানুহখিনি মাতি মহিলা আৰু যুৱ লগতে আমাৰ বুথ কমিটিৰ মানুহখিনি মাতি আনি সিহঁতে মেল মিটিং কৰি ধুনীয়াকৈ আমাক 3 প্ৰকাৰৰ কমিটিবিলাক আমাক গঠন কৰি আজি মই ব্লক প্ৰেচিডেণ্ট হিচাপে মোৰ হাতত আজি সকলোৰ সন্মুখতেই অৰ্পণ কৰে। আজি আমি জলেশ্বৰ ব্লক যুৱ মৰ্চাৰ ফালৰ পৰা আমাৰ গোৱালপাৰা জিলা কমিটি তথা আমাৰ ব্লক কমিটিৰ ফালৰ পৰা দিয়া নিৰ্দেশ অনুযায়ী আমি আজি জলেশ্বৰ আঞ্চলিক যুৱ মৰ্চা কমিটিখন গঠন কৰি সম্পূৰ্ণ এখন পূৰ্ণাংগ কমিটি আজি আমি তেওঁলোকৰ হাতত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী 31 জনীয়া কমিটিখন আমাৰ প্ৰেচিডেণ্ট হিচাপে আছিলে সাইফুল ইছলাম আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন হাফিজুৰ আছিলে আৰু এনে আদি কৰি 31 জনীয়া কমিটিখন আজি আমি তেওঁলোকৰ হাতলৈ অৰ্পণ কৰিব বিচাৰিছো। কাকা আছে ইয়াতে, আপুনি অলপ চাওক কাকা। আসসালামু আলাইকুম। মানে আজি জলেশ্বৰ ব্লকৰ যুৱ মৰ্চাৰ কমিটিয়ে জলেশ্বৰ আঞ্চলিক যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট হিচাপে মোক নিযুক্তি দিছে। তাৰ কাৰণে আমি জলেশ্বৰ ব্লক যুৱ মৰ্চাৰ প্ৰেচিডেণ্টক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে মোক যিখিনি দায়িত্ব দিছে সেইখিনি দায়িত্ব মই আখৰে আখৰে পালন কৰিম।